আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ' লৈ। আপোনালোকে জানে এইকেইদিন মই পুৰা কণ্টিনিউ বানপানীৰ ওপৰতে ভিডিঅ' বনাই আছোঁ। আজি বানপানীৰ ওপৰতে ভিডিঅ' বনাওঁ। আজি মানে নদীৰ পাৰত আহিছোঁ, আপোনালোকক দেখুৱাই দিম পানীৰ কেনেকৈ অৱস্থা হৈ আছে, বৰ্তমান কেনেকুৱা পৰিস্থিতি চলি আছে। বহুত প্ৰলয় সৃষ্টি কৰিছে বানপানীয়ে, আপোনালোক সকলোৱে দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। দেখিবলৈ পাইছে মথাউৰিৰ ওপৰতে কিমান জোৰত পানী বাগৰি আছে। আপোনালোকে শব্দৰে গম পাইছে কিমান স্পীডত পানী বাগৰিব পাৰে। আপোনালোকে কল্পনা কৰক, এই 3টামান বস্তাৰ ওপৰতে পানী বাগৰিছে, কিমান স্পীডত বাগৰিব পাৰে। এই ঘৰ বাৰী দেখি পাইছে কেনেকুৱা হৈছে। আপোনালোকে এনেকুৱা দৃশ্য দেখুওৱা নাছিলোঁ, আজি দেখুৱাই দিলোঁ। আপোনালোকে চাব পাৰে ঘৰ বাৰী সকলো তল গৈছে, চব মানুহে ইয়াৰ পৰা পলাবলগীয়া অৱস্থা হৈছে। এইটো এইখন নদী, পানী বৰ্তমান অপৰিৱৰ্তিত অৱস্থাতে আছে, পানী এতিয়ালৈকে কমাও নাই। সঠিকমতে আৰু বৈজ্ঞানিক পদ্ধতিৰে মানে এই মথাউৰিসমূহ নিৰ্মাণ নকৰিলে এনেকুৱা অৱস্থা প্ৰতি বছৰ হ'বই। প্ৰতি বছৰে এই নৈপুৰীয়া ৰাইজে এই জীয়াটো ভুগি আহিবলগীয়া হৈছে। আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব, লগৰ বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকে দেখি পাইছে কেৱল নদীৰ ওপৰেৰে, মানে নদীৰ মথাউৰিৰ ওপৰে পানী বাগৰি আছে। মই আপোনালোকক জুম কৰি দেখুৱাইছোঁ। আপোনালোকে এবাৰ ভিডিঅ'টো সকলো চাই থাকিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এটা ভালছে কথা কমেণ্ট এটা কৰিব। আপোনালোকৰ ফালে বানপানী হৈছে নে হোৱা নাই জনাবচোন। বৰ্তমান নলবাৰীত বহুত বানপানী হৈ আছে। এতিয়া মই নদীৰ পাৰৰ পৰা আহিছোঁ, এতিয়া আমি ঘৰ আহি পাইছোঁ। ঘৰ মানে আমাৰ ৰাস্তাৰ পৰা আহিছোঁ, যোনটো ৰাস্তা বৰ্তমান মেইন প্ৰধান পথ শলমাৰা আৰু হেলচা এইটো পথ। এইটো প্ৰথমত আছোঁ, এইটো প্ৰথম মানে তল যাব, প্ৰায় পানী বাঢ়ি আছে, কিন্তু নদীত পানী কমিলেও আমাৰ ইয়াত পানী বাঢ়ি আছে। আপোনালোকক সকলো দেখুৱাই যাম, আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। আমাৰ ইয়াত গাঁৱত পানী বাঢ়ি আছে, মানে আজি তিনিদিনমান হ'ল পানী বাঢ়ি আছে। আমাৰ এই প্ৰকাণ্ড ৰাস্তাটো তল যাবলৈ বেছি সময় নাই। এইটো বহুত ডাঙৰ ৰাস্তা, এইটো বহুত ওখ ৰাস্তা, বাকীবিলাক ৰাস্তাতকৈও এইটো ৰাস্তা তল যাবলৈ আৰু বেছি সময় নাই। মোৰ সাগৰ দেখিবলৈ পাইছে, পুৰা সাগৰ সদৃশ হৈ আছে পৰিৱেশ। নদীত পানী কমিছে, আপোনালোকে গম পাইছে, আপোনালোকে ক'লোৱে নদীত পানী কমা বুলি, কিন্তু তথাপিতো আমাৰ ইয়াত পানী বাঢ়ি আছে। আপোনাক আগতে কৈছোঁৱে যে বানপানীৰ সমস্যা সমাধান কৰিবলৈ হ'লে বৈজ্ঞানিক পদ্ধতিৰে এই মথাউৰিসমূহ নিৰ্মাণ কৰিব লাগিব। আজিকালি আমি দেখা পাওঁ মথাউৰি ভাঙিলে বাৰিষা কালতে মথাউৰিসমূহ নিৰ্মাণ কৰা দেখা যায়। তেনে নকৰি খৰালি কালতে উপযুক্ত পদ্ধতিৰে নৈপৰীয়া ৰাইজৰ সহযোগত মানে এই মথাউৰিসমূহ নিৰ্মাণ কৰা উচিত। মানে বহুতো আজিকালি ঠিকাদাৰ আছে, মানে কমজোৰি মথাউৰি বান্ধে আৰু নেক্সট বাৰো তেওঁ সেই ঠিকাদাৰকে মানে ঠিকা অৰ্পণ কৰে মথাউৰি বান্ধাৰ নামত। আৰু আমি এই বানপানী ভুক্তভোগী এঠাইতে বাৰে বাৰে মথাউৰি ছিঙি আছে। আমাৰ ইয়াতো এজেগাতে ছিঙি আছে, তাতো কিবা এটা ৰহস্যৰ কাৰণ আছে, একো ৰহস্য নথকা নহয়। আপোনালোকে ভাবক, প্ৰত্যেক বছৰে এজেগাত কেনেকৈ মথাউৰি ছিঙিব পাৰে। সেই নতুনকৈ বান্ধা হতেও মথাউৰি ভাঙি থাকে। আজি মই মানে আমাৰ গাঁৱৰ কাষৰে এখন গাঁওখনত গৈছিলোঁ, বৰবিলা বুলি গৈছোঁ। তাতো পানী মানে ভয়ানক পৰিস্থিতি হৈছে। তেওঁলোকে মানে ভাতত মানে পেটত নোযোৱা হৈছে, এনেকুৱা অৱস্থা হৈছে। বহুতে চাং পাতি থাকিবলগীয়া হৈছে। আপোনালোকক সকলো পৰিৱেশ দেখুৱাই নাই, দেখুৱাইছোঁ অলপমান বানপানীৰ কাৰণ, বেছি দেখুওৱা নাই। আজি বানপানী ভিডিঅ'টো আজি মানে শেষ কৰিম। আজিৰ পৰা বানপানী ভিডিঅ' নেদিওঁ বুলি ভাবিছোঁ। মানে সদায় এটা বস্তু দি থাকিব নোৱাৰি আৰু আপোনালোক মানে দেখালোঁ আৰু আপোনালোকে বেছি ভয় লগা দৃশ্যবোৰ দেখুওৱা নাই। আপোনালোকে বেছি ভয় খাব, আপোনালোকে বেছি ভয় খোৱাৰো কাৰণ নাই। আপোনালোকে সাৱধান হৈ থকা। এইবাৰ মানে বানপানী আমাৰ জবতকৈ অলপ কম হৈছে, হ'লেও মানে বানপানী হৈছে আৰু বহুত ফিচাৰী মাছ চাছো আহিছে। বেলেগ আৰু একো নকওঁ আৰু ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিম বাৰু। আৰু মানে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। বানপানীৰ ওপৰত আৰু আপোনালোকে ভিডিঅ' নাপায়, যদি ইয়াতকৈ ভয়ানক হয় তেতিয়া পাব। ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো সকলো চোৱাৰ বাবে ধন্যবাদ। লগতে আপোনালোকে এটা অনুৰোধ জনাইছোঁ, এই চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। জয় অসম, ধন্যবাদ।